হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ ফালৰ পৰা আপোনালোকলৈ ভোগালী বিহুৰ বহুত শুভেচ্ছা থাকিল। এইটো মোৰ প্ৰথম ব্লগ, কিবা যদি হয় ক্ষমা কৰিব। এয়া মই ফ্ৰাইড ৰাইচৰ কাৰণে ৰেডি কৰিছোঁ। ইয়াতে চাউল আছে, ফ্ৰেঞ্চবিন। চাউলখিনি মই আগে বইল কৰি ল'লোঁ। গাজৰ, পিঁয়াজ, নহৰু, অলপ বিলাহী, অলপ গ্ৰীণ মটৰ। এই কেৰাহীখনত মই তেলটো গৰম কৰি লৈছোঁ। তাতে ৰিফাইন দি দিছোঁ, পিঁয়াজখিনি ঢালি দিছোঁ। ইয়াতে মই ভেজিটেবলছখিনি এড কৰি দিম এটা এটাকৈ। মই চাউলখিনি দি ল'লোঁ, তাৰপিছতহে ভিডিঅ'টো কৰিলোঁ আৰু ফাইনেলি ৰেডি। ফাৰ্ষ্ট টাইম বনাইছোঁ, নাজানো আৰু কেনেকুৱা হয়।